কিয় জানো ৰাধাই পাহৰি গৈছিল, নে কৃষ্ণই লীলা কৰি পাহৰাই ৰাখিছিল। মুৰলী বজোৱাৰ কথা ক'লেই যে কৃষ্ণই কথা দিছিল উভতি আহিম বুলি। অত বছৰৰ প্ৰতীক্ষাৰ অন্তত আজি সেই কৃষ্ণ ৰাধাৰ সন্মুখত। কিন্তু এয়া কি, কৃষ্ণৰ মুখত আজি কিয় এনে বিষাদ? কৃষ্ণই যে আজি কান্দিছে, হয়তো ভিতৰি অন্তৰ তেওঁৰো দহিছে। আনক মায়াখনা কৃষ্ণকো আজি বিষাদে যেন আগুৰি ধৰিছে। ৰাধা প্ৰেমৰ আন এটি নাম। ৰাধা, মই ৰাধা, মই বিৰহিনী ৰাধা, কৃষ্ণৰ বৃন্দাবনৰ প্ৰেয়সী ৰাধা, কৃষ্ণ মিলনলৈ তৃষ্ণাতুৰা ৰাধা। হয়, ময়েই সেই ৰাধা, বিৰহিনী ৰাধা। হেৰা চলনাময় কৃষ্ণ, তুমি মোক এৰি থৈ কিয় গুচি গ'লা? মোৰ কি নাই, যি আন গোপী খবৰ তাত আছে মোৰ গোসাঁই। তোমাৰ এই প্ৰেম, এই আদৰ, কি এক চলনাহে আছিল নেকি মাথো? মোক বিৰহ বেদনাত জ্বলাই জ্বলাই এৰি দিয়া তোমাৰেই এক চৰম অভিপ্ৰায় আছিল নেকি মাথো? এয়া যে কি তোমাৰ নিৰ্মম লীলা। ভক্তৰ মনৰ কথা বুজিলেও ৰাধাৰ হৃদয়ৰ সহজ ভাষা তুমি ক্ষণিকো নুবুজিলা। মোক অকলে এৰি কেনি গ'লা? মনত আছেনে তোমাৰ সেই যে মোক প্ৰথম দেখাৰ বৃন্দাবনৰ সেই বজাৰ? আই পিতাৰ সংগে কিমান যে ফূৰ্তিত আছিলোঁ ৰংগে। মনৰ হেঁপাহ পলুৱাই কৰিছিলোঁ সিদিনা আনন্দৰ বিহাৰ। ভবাই নাছিলোঁ সিদিনা সলনি হ'ব যে মোৰ সংজ্ঞা জীৱনৰ। কাৰণ সেইদিনা ৰচিছিলা তুমি তোমাৰ আৰু মোৰ প্ৰথম স্মৃতি মহামিলনৰ। মই যে আছিলোঁ বয়সৰ জোখাৰে 7 কি 8 বছৰীয়া, আৰু তুমিওতো আছিলা মা যশোদাৰ দুষ্ট কেদি গোপাল হৈ। তেতিয়া দৈ মাখন ক্ষীৰ চুৰ কৰি কিমান যে উৎপাত কৰিলা। নন্দ দেউতাৰ কোলাত গৈ বহি মা যশোদাৰ পৰা কিমান হাত সাৰিলা। আৰু তেনে বয়সতেই তুমি মোৰ মনতেই এক অবুজ প্ৰেমৰ বীজ সিঁচি দিলা। প্ৰেমৰ মায়াৰে তুমি মোক গদগদ কৰি তুলিলা। কত হাঁহি, কত খেল ধেমালিৰ মাজেৰে তোমাৰ আৰু মোৰ সময়বোৰ পাৰ কৰাবলৈ ধৰিলা। মইতো জনাই নাছিলোঁ তোমাৰ প্ৰেমৰ বিচিত্ৰ মায়া। তুমি যে মন মোৰ এক মোহিনী মায়াৰে মোহি গৈছিলা। আৰু তাৰ পাছে তোমাৰ বাঁহীৰ মধুৰ সুৰৰ ঝংকাৰে কৰি তুলিলে মোক আপোন পাহৰা। মোৰ শূন্য অভ্যন্তৰত বৈ পৰিল প্ৰেমৰ মন্দাকিনীৰ এক সুবিশাল নিজৰা। তোমাৰ প্ৰেমৰ ৰাগেৰ তালে তালে হলো যে মই তোমাৰ প্ৰেয়সী, তোমাৰ মিলনলৈ চিৰপ্ৰত্যাশী। অ' মোৰ চেনেহৰ কৃষ্ণ কানাই, জানানে কিমান যে আৱেগ মোৰ হিয়াত আছে তোমালৈ। যেন দুটি দেহত বিৰাজমান এতিয়াই প্ৰাণ, যেন তোমাৰ বাহিৰে নাই কাৰোৰে মোৰ এই সংসাৰত স্থান। তোমাৰ বাঁহীৰ এই মাদকতা মই আমেজৰ শিহৰণি, পাৰ কৰিলোঁ কত দিন কত নিশা উজাগৰে আমনি। তোমাৰ সৈতে আলিংগনৰত হৈ খেলিলোঁ প্ৰেমৰ ৰাস ক্ৰীড়া মই। তোমাৰ মন ভাৱনাত সজালোঁ নিজকে আপোন পাহৰা হয়। আৰু এদিন মোক বিৰহৰ সাগৰত দলিয়াই থৈ গুচি গ'লাগৈ তুমি আঁতৰলৈ। মোৰ আৱেগবোৰক ধূলিসাৎ কৰি তুলিলা বাৰু কিয়? মানিলোঁ মই তুমি মথুৰালৈ গৈছিলা অত্যাচাৰী কংস মামাক নিধন কৰিবলৈ। মই বুজো, মই জানো তুমি যে সমস্ত জগতৰে পালন কৰ্তা। জগত কল্যাণেই হ'ল তোমাৰ কৰ্ম, তোমাৰ পৰম ধৰ্ম। কিন্তু
তাৰ পাছতো মোলৈ তোমাৰ কানাই মনত নপৰিল নে এবাৰো? নে মোকো ভাবি ল'লা তোমাৰ জীৱনৰ অল্পক্ষণৰ সংগী? কোনোবা যেন তোমাৰ শৰণাগত অন্য এক গোপিনী? মোৰ সঁচা প্ৰেমক সন্মান তুমি কিয় নিদিলা? কিয় মোক ক্ষণে ক্ষণে বিৰহিতা বিচলিত কৰি তুলিলা? গ'লাগৈ তুমি মথুৰালৈ, মথুৰাৰ পৰা পোনে দ্বাৰকালৈ, উভতি যে আৰু নাহিলা বৃন্দাবনৰ মাজলৈ। আনে যে তোমাকো দিলে মিছা এক বদনাম, পলৰীয়া কৃষ্ণ বুলি তোমাৰ অন্য এক আখ্যান। সকলোৰে আৱেগৰ সৈতে কিয় খেলা চলনাময় হৈ তুমি? মোৰ দৰে আন সকলো গোপীৰ মনত তুমি যে হ'লা প্ৰতাৰক সেই দেখি এবাৰো যে কালৈকো মনতে কিয় নেপেলালা? আৰু কাকো একো উত্তৰ নিদি নিশব্দে আঁতৰি গুচি গ'লা। তোমাৰ সখা উদ্ধৱকাই আহিছিল তোমাৰ বাতৰিলৈ, দিছিল সান্তনা আমাক, নকৰিবলৈ অকণো পৰিতাপ। কিন্তু তোমাৰ প্ৰেমৰ এই বেদনা, বিৰহৰ এই তৃক্ত বিষাক্ততা তোমাৰ সখাই জানো বুজাব পাৰিবনে তেওঁ আমাৰ ভগ্ন হৃদয়ৰ অমসৃণ আঘাতবোৰৰ বিস্তীৰ্ণতা? শুনিব পাৰিবনে তেওঁ আমাৰ বিৰহৰ চকুলোৰ উচুপনিবোৰ? নে দিব পাৰিব তোমাক সঠিক বাতৰি আমাৰ দুখৰ? মৃতপাই লেবেজান অস্তিত্বৰ জানেনে তেওঁ? কাৰ অভিশাপত আজি মই নিথৰুৱা দুৰ্ভগীয়া, কৃষ্ণ প্ৰেমৰ পৰা চিৰবিৰহিতা? তোমাৰ ভক্তৰি কেনে এক ভক্তি, যাৰ প্ৰকোপত মোৰ এই পৰিণতি? এতিয়া ক'বও যে নোৱাৰোঁ মই এনে যাতনাৰ কথা। হায়, কি এক অবুজ বেদনা, অবুজ বিভীষিকাৰ হেন্দোলনি, মোৰ প্ৰেম প্ৰতীক্ষাৰ ৰগনি। হয় হে ৰাচলনাময় কানাই, তুমি যে কৰি গৈছিলা আমাক মৃত পাই, যিদিনাই আমাক এৰি মনে মনে বিদায় লৈছিলা। কিয় এবাৰো আমাৰ কথা নাভাবিলা? কিয় এবাৰো নিজে আহি আমাক চাই নগ'লা? কি জানিবা আমি পাহৰিয়েই থাকোঁ তোমাক কাষত পালে অতীতৰ বিৰহৰ বেদনাবোৰ। তোমাৰ প্ৰেমৰ ৰাগীত মতলীয়া হৈ সোৱাদ লোৱা তিতা মিঠা বিষাদবোৰ। হয়, নোৱাৰি সহিব আৰু এই প্ৰতাৰণাৰ যন্ত্ৰণা। মই যে তোমাৰ বিৰহিনী ৰাধা, কৰিলোঁ থিৰাং তোমাক বিচাৰি যাম মই দ্বাৰিকালৈ। অ' মোৰ প্ৰাণৰ সখা কৃষ্ণ, তোমাক পোৱাৰ হেঁপাহতে মই যে কৰিম সকলো ত্যাগ একে উশাহতে। কিন্তু এয়া মই কি দেখিছোঁ? দ্বাৰিকালৈ আহি কৃষ্ণৰ নতুন ৰূপ? নহয়, এয়া সঁচা নহয়, হ'বই নোৱাৰে। এই যে সম্পূৰ্ণ মিছা। মোৰ কৃষ্ণই মোক নেপাহৰে কেতিয়াও। মোৰ প্ৰাণৰ কৃষ্ণ, মোৰ মমতাৰ কৃষ্ণ, মোৰ ভগৱন্ত কৃষ্ণ আজি যে তেৰা মোৰ নহয় কিয়? দ্বাৰিকাত দেখোন কৃষ্ণৰ লগত ৰাধাৰ নাই কোনো চিন, নাই কৃষ্ণৰ মনত ৰাধাৰ প্ৰতি কোনো প্ৰেম, নাই কোনো আৱেগ মসৃণ। এয়া কি বিড়ম্বনা! কিয় কৃষ্ণ তুমি চলনাময় হ'লা? কিয় তুমি হ'লা মায়াসনা মায়াবী? কিয় আজি মোৰ স্থানত তোমাৰ কাষত অন্য এক স্ত্ৰী? তুমি ৰাধাৰ নহয়নে কৃষ্ণ? নে তুমি হ'লা ৰুক্মিণীৰ স্বামী কৃষ্ণ? অ' মোৰ চলাহী কৃষ্ণ, অ' মোৰ চকুত মায়াসনা মায়াবী কৃষ্ণ, কিয় দিলা এই নিৰ্মম প্ৰতাৰণা? কিয় যাচিলা এই অসহ্যকৰ তৃক্ত বিষাক্ততা? নাই নাই, এই ধৰাত আজি মোৰ একো মূল্যই নাই। যেতিয়া মোক মোৰ প্ৰাণ কৃষ্ণই পাহৰিলে, যেতিয়া মোক মোৰ ভগৱন্তই স্বীকৃতি নিদিলে, কাৰ গৰিমা এতিয়া গাম? কাৰ প্ৰেমৰ বাবে নিজকে বাৰে বাৰে মাৰি মাৰি পুনঃ জীয়াম? কাৰ বাবে হ'ম মই প্ৰেৰণা, যেতিয়া কৃষ্ণৰ পৰাই বিচ্ছেদিত হৈ পৰিলোঁ মই ৰাধা? অঁ, মই ৰাধা, ময়ে সেই বিৰহিনী ৰাধা, কৃষ্ণ প্ৰেমৰ আধৰুৱা কাহিনীৰে এক ব্যৰ্থ প্ৰেয়সী ৰাধা। হায়, কি যে দুৰ্ভাগ্য মোৰ! বৃন্দাবনৰ ৰাধা আজি হ'লো দ্বাৰিকাত পৰিত্যক্ত। আজীৱন যাৰ প্ৰেমৰ বাবে কৰিলোঁ অপেক্ষা, তেওঁৱে যে আজি কৰিলে মোক চৰম অপেক্ষা। যাৰ বাবে সজীৱ হৈ আছিলোঁ মই ৰাধাজনী, এতিয়া আৰু উদাসীন নিৰ্জীৱ হোৱাৰ বিনে নাই মোৰ কোনো গতি। কিন্তু কিয় কৃষ্ণ, কিয় কিয় এই এনে দুৰ্ব্যৱহাৰ? তাতকৈ মোৰ প্ৰাণ হৰি নললা কিয়? কৰি মোক প্ৰহাৰ
মই যে তোমাৰ চিৰ চেনেহী প্ৰেমৰ তৃষ্ণাতুৰা। তুমিতো আজি ৰুক্মিণীক হৰণ কৰি আপোন পত্নী কৰি ল'লা, আৰু মোৰ প্ৰাণ হৰণ কৰি এই বিষাক্ত বেদনাৰ পৰা মোক মুক্তি কিয় দিব নোৱাৰিলা? ৰাধা কৃষ্ণৰ প্ৰেমৰ এই অবুজ লীলা, ভগৱন্তই যে মানৱ ৰূপত খেলিছে, অভিমানৰ এক দুৰ্লভ খেলা। এই বুলি ৰাধাই উদাসীন হৈ খং অভিমানতে বিৰক্ত হৈ দ্বাৰিকাৰ এটি আশ্ৰমত কৰিলে যে বসতি। কৃষ্ণৰ চকুত ধৰা নপৰাকৈ দাসী ৰূপত মনে মনে কৰিলে যে কৃষ্ণৰ আৰতি। অভিমান যদিও কৃষ্ণৰ সাক্ষাৎ পোৱাৰ লালসা অপাৰ ৰাধাৰ, সেয়ে দাসী হৈ মনৰ বেদনা মনতে লুকাই দিন কৰিলে পাৰ। তথাপি দ্বাৰিকাত কৃষ্ণ মোহ এৰিব নোৱাৰি মাজে মাজে গৈ দূৰৈৰ পৰাই নিহাৰে কৃষ্ণকে স্বামী বুলি ভাবি। কৃষ্ণই দেখে বুলি নিজৰ মুখ আঁচলেৰে ঢাকি, হায় ৰে কি যে দিন তাই দেখি, বিষাদগ্ৰস্ত ৰাধা আজি অতি দুৰ্বল হৈ পৰিছে। কৃষ্ণকে চিন্তি হৰ্ষ আৰু বিষাদত দিন পাৰ কৰিছে। তাইৰ চকুত আজি নিৰন্তৰ চকুপানী বাগৰিছে। এই চকুপানী আৱেগৰ, এই চকুপানী বিষাদৰ, আৰু এই চকুপানী প্ৰেম, প্ৰতাৰণা আৰু বিচ্ছেদৰ। কৃষ্ণক বাৰে বাৰে নিহাৰি মনত পৰিবলৈ ধৰিলে ৰাধাৰ সকলো পুৰণি কথাবোৰ, যেন ক্ষণিকৰ ৰাগতেহে ঘটি গৈছিল অযুত ঘটনাবোৰ। কৃষ্ণৰ বাঁহীৰ সুৰত প্ৰেমৰ ৰাগীত মতলীয়া হোৱাৰ অনুভৱে যে আকৌ এবাৰ ৰাধাক শিহৰিত কৰি তুলিছে। তেনেতে আশ্ৰমলৈ ৰুক্মিণী দেৱী আহিছে। ৰাধাৰাণী ৰাধাৰাণী বুলি বিচাৰি ৰুক্মিণীয়ে হাহাকাৰ কৰিছে। কিন্তু যেতিয়া দেখিলে ৰুক্মিণীয়ে ৰাধাক, হৈ পৰিল যে তেওঁ অতিকৈ হতবাক। ৰাধাৰ সৰ্বশৰীৰত যে জুয়ে পুৰাৰ দাগ, কেনেদৰে হ'ব পাৰে এয়া? ৰাধা দেখোন জুইৰ ওচৰলৈ যোৱাই নাছিল সেইদিনা। তেতিয়াই ৰাধাৰ মনত উদয় হ'ল প্ৰেমৰ নতুন আধাৰ। কৃষ্ণ আৰু ৰাধা যে নহয় পৃথক সত্তা, হয় মাথো এক আত্মা, একে সত্তা। ৰুক্মিণীও হৈছে আচৰিত, কিন্তু দাসীজনীয়ে মনত পেলাই ক'লে ৰুক্মিণীক, আগদিনা খং কৰি কৃষ্ণৰ গালৈ যে ছটিয়াইছিল উষ্ণ জল তেওঁ, এই জলৰ তাপতেই জ্বলিছিল কৃষ্ণৰ লগতে শৰীৰ ৰাধাৰো। যেতিয়া এই পৰম জ্ঞান ৰুক্মিণীয়ে লভিলে, ৰাধাকৃষ্ণ প্ৰেমৰ চাক্ষুষ মহিমা দেখিলে, ৰাধাৰাণীক সাষ্টাংগে প্ৰণিপাত জনালে। ৰাধাৰাণী নিজৰ সত্তাৰ বিষয়ে আছিল যে নিজেই অজ্ঞান, কৰি গৈছিল মিথ্যা খং অভিমান প্ৰেম প্ৰতাৰণাৰ। কিন্তু কৃষ্ণৰ সৈতে একক সত্তাত যে তেওঁ বিলীন সৃষ্টিৰ আদিৰ পৰাই, প্ৰতি যুগৰ পৰাই। আজি ৰাধাৰ মনত নৱ নৱ ভাৱনাবোৰে উদ্গৰিত হ'ব ধৰিছে। কৃষ্ণৰ বাঁহীৰ সুৰলৈ যে বৰকৈ তাই ব্যাকুল হৈ পৰিছে। কৃষ্ণ তুমি কোন? দৰ্শন দিয়াহি তোমাৰ ৰাধাক, তাই আছে য'ত। বজোৱা মুৰলী তোমাৰ, উভতি যাওঁ আকৌ লৰালি কাললৈ আমাৰ। ৰাধাৰ আহ্বান মাত্ৰকে কৃষ্ণই ঠাইতে দিলে দৰ্শন ক্ষণিকতে। ইমান বছৰৰ মূৰত যে ৰাধাই আজিহে মৰমৰ ব্যাকুলতাৰে কৃষ্ণক ধ্যান লগাই কিয় জানো ৰাধাই পাহৰি গৈছিল, নে কৃষ্ণই লীলা কৰি পাহৰাই ৰাখিছিল। মুৰলী বজোৱাৰ কথা ক'লেই যে কৃষ্ণই কথা দিছিল উভতি আহিম বুলি। অত বছৰৰ প্ৰতীক্ষাৰ অন্তত আজি সেই কৃষ্ণ ৰাধাৰ সন্মুখত। কিন্তু এয়া কি? কৃষ্ণৰ মুখত আজি কিয় এনে বিষাদ? কৃষ্ণই যে আজি কান্দিছে, হয়তো ভিতৰি অন্তৰ তেওঁৰো দহিছে। আনক মায়াসনা কৃষ্ণকো আজি বিষাদে যেন আগুৰি ধৰিছে। ৰাধাই কিন্তু প্ৰাণ ভৰি ব্যাকুল মনেৰে হাঁহিছে। হাঁহিৰ চকুলো দুধাৰি গালত নিগৰি নিগৰি বৈছে, যেন অত বছৰৰ অপেক্ষা আজি অন্ত ৰাধাৰ। ৰাধাৰ আছে ক'বলৈ কৃষ্ণক বহু কথা ব্যথাৰ। সুঁৱৰি উঠিছে আকৌ মনত অতীতৰ খেল ধেমালিৰে ভৰা নানান ৰাস ক্ৰীড়াৰ। সেই যে ৰাধাচূড়া গছজোপাও তালৈ নিয়া মোক কানাই, মোৰ দৰে তোমাৰ প্ৰেমৰ তাইও যে বিৰহিতাজনী কত যে যুগল। এই বুলি ক্ৰন্দনৰত কৃষ্ণই কৰিছে যে ইচ্ছাপূৰ্তি। দুই হাতে ৰাধাকে আঠে বেঠে দাঙি লৈ ৰাধাচূড়াজনীক বিচাৰি গমন কৰিছেগৈ। ৰাধাৰ লগত ৰাধাচূড়াজনীও হৈ পৰিছে যে সেই অতীজৰ প্ৰেমৰ পুনৰ সাক্ষী। কৃষ্ণই মাথো কান্দিছে, ৰাধাই কিন্তু আজি ব্যাকুলতাৰে হাঁহিছে। ৰাধাচূড়াজনীক ওচৰতে পাই পুৰণি ৰাধাজনীয়ে আকৌ ঠেহ ধৰিছে। কৃষ্ণৰ বাঁহীৰ সুৰ
পুনৰ শুনিবলৈ যেন কত বছৰ অপেক্ষাৰত এনেদৰে পৰম শান্তি পাবলৈ। কৃষ্ণই নিজৰ প্ৰেয়সীৰ অনুৰোধ নেমানিব পাৰে বাৰু কেনেকৈ? বিষাদ সত্ত্বেও বজাই গৈছে কৃষ্ণই বাঁহীৰ সুৰ নিৰন্তৰে। ৰাধাই পৰম শান্তিৰে গভীৰ টোপনিত লালকাল গৈছে ৰাধাচূড়াৰ তলে। আজি কৃষ্ণৰ কোলাত লাহেকৈ মূৰ থৈছে, যেন হোৱা নাই যুগ যুগান্তৰে। কৃষ্ণৰ বাঁহীৰ সুৰ নিৰন্তৰ কৰুণ হৈ পৰিছে। অনুভৱ কৰিলে ৰাধাৰ বিৰহ বেদনাবোৰ। কৃষ্ণই আজি ৰন্ধ্ৰে ৰন্ধ্ৰে নিজা শৰীৰে ৰাধাচূড়াজনীয়েও মৌন হৈ চাই ৰৈছে। কৃষ্ণই মুৰলীত বজাই গৈছে বিষাদৰ অজস্ৰ সুৰ মধুৰ। অনুভৱ কৰিলে ৰাধাৰ বিৰহ বেদনাবোৰ। কৃষ্ণই আজি ৰন্ধ্ৰে ৰন্ধ্ৰে নিজা শৰীৰে ৰাধাচূড়াজনীয়েও মৌন হৈ চাই ৰৈছে। কৃষ্ণই মুৰলীত বজাই গৈছে বিষাদৰ অজস্ৰ সুৰ মধুৰ। বিৰহৰ বেদনাবোৰ আজি হৃদয়ংগম কৰিব নোৱাৰিছে। স্বয়ং ভগৱান কৃষ্ণই মূৰ্ছিত হওঁ হওঁ হ'ব ধৰিছে। আৰু ভগৱন্তই জানে নিয়তিৰ কি লিখনি, নিজে বিধাতা হৈও যে নোৱাৰে মচিব বিধিৰ এই চৰম ধেমালি। ৰাধা, অ' ৰাধা, মোক এৰি নাযাবা ৰাধা। কৃষ্ণই মাতে আথে মেথে কৰি, চকু চলচলীয়া কৃষ্ণ শৰীৰ। বাঁহীৰ বিষাদৰ সুৰ এতিয়া কৃষ্ণৰ মৌন ওঠৰ ৰিক্ত হৃদয়ত জুৰি। ৰাধা, অ' ৰাধা। কিন্তু ৰাধাই যে এতিয়া মাগিলে চিৰবিদায় এই ধৰাৰ পৰা। বিৰহিণী ৰাধাই কৃষ্ণৰ বাঁহীৰ সুৰত কৃষ্ণৰ কোলাত মুদিলে চকু চিৰনিদ্ৰালৈ। ৰাধাচূড়াজনীয়েও বহু কান্দি কান্দি পুষ্পবৃষ্টি কৰিলে ধৰালৈ। ৰাধা, অ' ৰাধা, ৰাধা, উঠা ৰাধা। কৃষ্ণই কৰি আৰ্তনাদ ছিন্ন কৰিলে নিজৰ বাঁহী। নবজাওঁ আৰু এই মুৰলী বুলি দলিয়াই পেলাই দিলে ছিন্ন ভিন্ন কৰি মুকলি। কৃষ্ণ, অ' কৃষ্ণ, তুমি আৰু বাঁহী কিয় নবজোৱা হ'ল? জীৱকুলৰ দুখ হৰ্তা হৈও ৰাধাক চিন্তি দুখত কিয় ম্ৰিয়মান হৈ পৰিলা? ৰাধাৰ অন্তিম ক্ষণত তুমি আৰু বাঁহী নবজাওঁ বুলি ভাঙি পেলালা। কিন্তু চোৱা, এতিয়াও যে আৰু কত ৰাধা আছে ৰৈ ৰাধাচূড়াৰ তলে তলে তোমাৰ মধুৰ বাঁহীৰ সুৰ এবাৰ শুনিবলৈ। এতিয়াও যে কত ৰাধাৰ অপেক্ষা শেষ হোৱা নাই তোমাক কাষতে পাবলৈ। যুগে যুগে বৃন্দাবন আৰু যুগে যুগে ৰাধা, তোমাৰ প্ৰেমত বলিয়া, তোমাৰ প্ৰেমত চিৰবিৰহিতা। কৃষ্ণ, শুনিছানে তুমি? মই যে আজিও আছোঁ ৰৈ তোমাৰ ৰাধা হৈ, তোমাৰ বাঁহীৰ মধুৰ সুৰ শুনিবলৈ। ৰাধা, মই ৰাধা, বিৰহিণী মই ৰাধা। দুস্বপ্নৰ গতিত বেদনাৰ অসহ্য বিষাক্ত অৱয়ৱত চিৰবন্দী মোৰ অযুত হুমুনিয়াহৰ মালিতা। যুগে যুগে চলি যাব প্ৰেমৰ নানা কাহিনী, যুগ যুগান্তৰে চিনিব প্ৰেমৰ অমৃত পানী। কিন্তু যেতিয়াই সঁচা প্ৰেমৰ উদাহৰণ আহিব ৰাধা কৃষ্ণৰ কথাই মনলৈ আহিব। লগতে ৰাধাৰ নাম কৃষ্ণৰো আগত ল'ব লাগিব। এয়া যে কৃষ্ণৰ লীলা। ৰাধাৰ মৃত্যুত বাঁহী দলিয়াই ৰাধাক দিয়া প্ৰেমৰ শ্ৰেষ্ঠতম উপহাৰ। কিন্তু তেতিয়াও প্ৰেমৰ সৈতে জড়িত বিষাদ আৰু বিষাদৰ সৈতে ৰাধাৰ। অঁ, ৰাধা, মই ৰাধা। হেৰুৱা ফুলৰ পাপৰিৰ সুবাস মই ৰাধা। মৃগনাভিৰ কস্তুৰী মই ৰাধা। ধৰাৰ এই বিষণ্ণতাত মই ৰাধা। আকাশৰ নীল ৰাশি সামৰি মই ৰাধা। চিৰবিৰহিণীৰ সংজ্ঞা হৈ ৰৈ আছোঁ মই ৰাধা। প্ৰেমৰ কবিতা হৈ চিৰদিনলৈ মই তোমাৰ ৰাধা। ধন্যবাদ।